এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক জনাব বিচাৰিছোঁ। যোৱা দুদিনমান আগত মোকৰাপাৰাত ইফতাৰ প্ৰগ্ৰামৰ এটা BTCৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়াই যি টুলুঙা মন্তব্য কৰিলে তাৰ বাবে আমি খুবেই লজ্জিত। সেই ইফতাৰ প্ৰগ্ৰামৰ ভাষণত কৈছিল, আমি সকলোৱে সোশ্যাল মিডিয়াৰ দ্বাৰা জানিব পাৰিছোঁ যে তোমরাও বাংলাদেশী আমরাও বাংলাদেশী। মই এটা কথা স্পষ্ট কৰি কৈছোঁ, আমি বাংলাদেশী নহয়, বাংলাদেশী আপুনি বাংলাদেশী হয় বুলি আমি আগৰ পৰা সন্দেহ কৰিছিলোঁ। বিভিন্ন দল সংগঠনৰ মুৰব্বীয়ে আপোনাক বাংলাদেশী বুলি সন্দেহ কৰিছিল, আমিও সন্দেহ কৰিছিলোঁ। কিন্তু অহা দুদিন আগত আপুনি নিজে স্বীকাৰ কৰাত আমি স্পষ্ট যে আপুনি বাংলাদেশী। আপোনাৰ নথিপত্ৰ বাংলাদেশী হয় বুলি আপোনাৰ বিশ্বাস আছে আপোনাৰ নথিপত্ৰৰ ওপৰত যে আপুনি বাংলাদেশী, সেইকাৰণে আপুনি নিজে স্বীকাৰ কৰিছে মই বাংলাদেশী বুলি। কিন্তু এটা কথা স্পষ্ট, আমাৰ ৰাইজবিলাক, আমাৰ যি ধৰ্মীয় সংখ্যালঘু ৰাইজ আছে, সেই ৰাইজক আমাৰ যিখিনি বিশ্বাস, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহখিনি অসমৰ বাসিন্দা হয়, ভাৰতীয় মূলৰ বাসিন্দা হয়। আপুনি এই সহজ সৰল মানুহখিনিক বাংলাদেশী সজোৱাৰ চেষ্টা নকৰিব। আৰু আপোনাৰ যি লেতেৰা ৰাজনীতি, সেই লেতেৰা ৰাজনীতিত আমাৰ মানুহখিনিক আপুনি ইউজ নকৰিব বুলি আমি স্পষ্টভাৱে কৈছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আপুনি ইয়াৰ তদন্ত কৰক আৰু অৰূপ কুমাৰ দে ডাঙৰীয়াৰ নথিপত্ৰখিনি ৰাজহুৱা কৰক। আৰু এই চেগতে অসমৰ মন্ত্ৰী জয়ন্ত মল্লৱ ডাঙৰীয়াক এটা কথা কৈছোঁ, আপুনি যোৱা কিছুদিন আগত ফকীৰাইগ্ৰামত আহি বাংলাদেশী মূলৰ মানুহৰ দবদবনি নচলিব, বাংলাদেশী মূলৰ মানুহৰ ইয়াত কোনো নচলিব বুলি এটা কথা কৈ গৈছিল। আপুনি আপোনাৰ কথা ৰাখিব বিচাৰিলে আপুনি কোকৰাঝাৰত আহক আৰু আপোনাৰ দলৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়াৰ তদন্ত কৰক, তাৰ কাগজ নথিপত্ৰখিনি ৰাজহুৱা কৰক। আৰু যদি সি সঁচাকৈ বাংলাদেশী হয়, তাক অসমৰ পৰা বিতাড়িত কৰি বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰক। তেতিয়াহে আমি ভাবিম আপুনি এজন মন্ত্ৰী হৈ যি কথা দিয়ে সেই কথাখিনি ৰাখিব পায়। আৰু অৰূপ কুমাৰ দে ডাঙৰীয়াক স্পষ্টভাৱে কৈছোঁ, আপুনি বাংলাদেশী, আপুনি বাংলাদেশক কি কৰে সেইটো বেলেগ কথা। আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আপুনি কেতিয়াও আপোনাৰ লেতেৰা ৰাজনীতিক মিলাব নিবিচাৰিব। আৰু আপুনি যি টুলুঙীয়া মন্তব্য কৰিছে, আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক যি বাংলাদেশী বুলি আপুনি অভিহিত কৰিব বিচাৰিছে, তাত আমি লজ্জিত। আৰু এইখিনিত আমি স্পষ্টভাৱে কৈছোঁ, ৰাজহুৱাৰ আগত মিডিয়া যোগে হওক, মিটিং যোগে হওক, আপোনাক ক্ষমা খুজিব লাগে। আৰু ক্ষমা খোজাৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু এই মানুহখিনিক লৈ লেতেৰা ৰাজনীতি দ্বিতীয়বাৰ নকৰিবলৈ আমি সকীয়াই দিছোঁ। ধন্যবাদ।